Good morning, student. Good morning, sir. কোৱা চবে হোমৱৰ্ক কৰি আহিছনে? Yes, sir, মই আনিছোঁ। ময়ো আনিছোঁ, sir. আৰু তই আনিছনে নাই? Sir, মানে মোৰ... কি মানে তোৰ? আজিও পাহৰিলি নি? Sir, কালি মানে মই হোমৱৰ্ক কৰিছিলোঁ। আপুনি যি দিছিলে মই গোটেই হোমৱৰ্ক কৰিছিলোঁ। তে দেখা তোৰ হোমৱৰ্ক ক'ত আছে? Sir, মই হোমৱৰ্কটো কৰিছিলোঁ ফুল, কিন্তু সপোনতহে কৰিলোঁ। ৰিয়েলত কৰিবই পাহৰিলোঁ। আৰু তই কি নাপাহৰ গৰু? কেতিয়াবা ভাত খাব পাহৰিছ নেকি তই? কচোন ক? Sir, ভাত খাব কিয় পাহৰিম? ভোক লাগে কাৰণে আমি নাপাহৰোঁ কেতিয়াও ন, sir? যদি হোমৱৰ্কটো যদি ভোক লগা টাইপ হোৱাহেঁতেন ন, তাক কেতিয়াও নাপাহৰিলোঁ হয়, সদায় কৰিলোঁ হয়, sir. কি আছিলে হোমৱৰ্কটো বাৰু কচোন? কিহৰ ওপৰত মই দিছিলোঁ? Sir, কবিতা লিখিব আনি দিব কৈছিলে, কবিতা। পিংকি, তোক মই কৈছোঁ সুধিছোঁ নেকি? মই এই গৰুটো সুধিছোঁ, এই গৰুটোক। sir, কবিতা লিখিব দিছিল, কবিতা। কি কবিতা দিছিল কচোন আকৌ? ক কি কবিতা দিছিল লিখিবৰ কাৰণে? Sir, মই কম নেকি, sir? পিংকি, তোক কেইবাৰ কৈছোঁ নকবি বুলি। মনে বহি থাক। ঠিক আছে, sir. মোৰ নামটো আছিল, sir বুলি নামৰ কবিতা শুনা নাই মই আজিলৈকে। মনত আছেনে মই এচাৰি ওলাম? sir, ইয়াক পিটক, তেতিয়াহে ওলাব কথাটো। ফুল নুফুলা কিয় এই নামৰ কবিতাটো দিছিলে কালি হোমৱৰ্কত আপুনি, sir? মনত আছে মানে তোৰ। এবাৰ গাই দিব পাৰিবি নোৱাৰ? এইপিনে গাই দে। অ'কে, sir, গাই দি আছোঁ ৰ'ব। ফুল নুফুলা কিয়, ফুল নুফুলা কিয়, ফুল নুফুলা কিয়। হৈ গ'ল, sir. এইটো কবিতা ফুল বাকীখিনি ক'ত? এটা লাইনকে গাই আছ যে? এইটো এটা কাহিনী আছে, এটা ডাঙৰ ৰিজন আছে, sir. মই আপোনাক কৈ আছোঁ ৰ'ব। সি ছাৰ এনেই ফাঁকি মাৰি আছে আপোনাৰ। সি তাৰ কবিতাটো মুখস্থ নাই নেকি, ছাৰ? সেইকাৰণে সি এইবিলাক কৈ আছে। কাহানী? কি কাহানী? ক। কালি গধূলি কিতাপখন লওঁতে, ছাৰ, ফুল পঢ়িছিলোঁ, লাইনটোৱে গুচি গ'ল। তো লাইনটো অহাৰ পিছত নপঢ়িলি নেকি? ছাৰ, লাইনটো অহাৰ পিছত মায়ে ক'লে ভাতেই হৈ গ'ল। ভাত খাই ল'বি বুলি কয়। ভাতটো খাই দিলোঁ তেতিয়া। ভাত খোৱাৰ পিছত পঢ়িলি হপায়। পঢ়িলি নে নপঢ়িলি? ক। ছাৰ, তেতিয়াইতো গড়বড় লাগিল নে কথাটো, ছাৰ। পঢ়িবলৈ গৈছিলোঁ তেতিয়াই ভাত খাই পিনে। কি হ'ল তাৰপিছত? ক। কিতাপখন মেলাৰ লগে লগে ফুল নুফুলা কিয়, ফুল নুফুলা কিয়, ফুল নুফুলা কিয়, ফুল নুফুলা কিয়। তাৰপিছত টোপনি গুচি গলি ন তই, হয়নে নহয় ক? কাৰেক্ট কৈছ পিংকি, কাৰেক্ট। থেংক ইউ। মই সদায় কাৰেক্টেই কওঁ। গৰু, তোৰ এইটো এক্সকিউজ আছিল হা কবিতাৰ বিষয়? এতিয়াই বাহিৰত যা বাহিৰত গৈ থিয় হৈ তাক গৈ। ছাৰ, বেগটো লৈ যাব নি লগত বাহিৰত? এতিয়াই ওলা তই ইয়াৰ পৰা।